Hello guys, good morning. আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালে আৰু আপোনালোক সকলোকে বিহুৰ উলগ জনাইছো আৰু মই যেহেতু আজি চাদৰ মেখেলা পিন্ধি আছো আমি হেতু কোৱাটাত থকা কাৰণে ইমান চাদৰ মেখেলা নিপিন্ধিলেও হয় আৰু এইখিনি পিঠা লাৰু বনালো যোৱাকালিৰ পৰা বনাই আছো এয়া চাওক আৰু আপোনালোক সকলোৱে চাগে পিঠা বনালে আৰু ইয়াত থাকিলেও যেহেতু খাবলৈ আমাৰো মন যায় কিনি আনাতকে নিজে বনালে খাবলৈ বেছি সোৱাদ সেইকাৰণে ল'ৰা ছোৱালীৰ সৈতে কষ্ট কৰি হ'লেও এইকেইটা পিঠা বনাইছোঁ আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম আৰু জেতুকা পিচিম আৰু কাইলৈ আমাৰ কেম্পত বিহু আছে আৰু বিহু চাবলৈ যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখিনি হৈছে মালপোৱা আৰু ইয়াৰ কালাৰটো কেনেকুৱা হৈছে জনাব দেই আৰু এইখিনি হৈছে পকা মিঠৈ মানে গুড় দি পিঠা গুড় সৈতে বনাইছোঁ আৰু এইখিনি হৈছে তিলৰ লাডু আৰু এইখিনি হৈছে মাজত চুজি আৰু ময়দা দি বনাইছোঁ চুজি আৰু চেনি দি বনাইছোঁ আৰু এইখিনি হৈছে নাৰিকলৰ লাডু এই নাৰিকলৰ লাডুকেইটা বেছি বগা বগা হৈছে দেই আৰু বিহুলে বুলি আৰু চিৰা দৈ গোটাইছোঁ সেয়া জেতুকা খুলিছোঁ আৰু মানুহে কয় যে গৰু বিহুৰ দিনাখন ৰাতি জেতুকা ল'লে নখৰ নখ চুকোৱা যে হয় সেইটো নহয় আৰু নখৰ বিভিন্ন বেমাৰ থাকে সেইবোৰ নহয় বুলি কয় সেয়েহে জেতুকা খুলিম বুলি জেতুকা খুলিছোঁ হেল্ল' গাইজ আজি যিহেতু মানুহৰ বিহু আৰু আমাৰ কেম্পৰ বিহুলৈ আহি আছোঁ সপৰিয়ালে আৰু ইয়াত কেম্পৰ বিহুত কি হয় কি নহয় দেখুৱাই থাকিম দেই আৰু মানুহজনে অ' চোৱা সেইফালে চোৱা ৰৈ নিদিয়ে নহয় এইয়া দুমন দিছে দুমন হেপী বিহু বুলি কোৱা হেপী বিহু কোৱা হেপী বিহু কোৱা হেপী বিহুলৈ আহোঁতে কেম্পৰ নামঘৰ মন্দিৰ পাই যাওঁ আৰু প্ৰথমতে বোলো নামঘৰত সোমাওঁ আৰু সেয়েহে নামঘৰত সোমাইছোঁ আমাৰ সৰু ল'ৰা দুমনে মই আৰু এয়া চাওক আপোনালোকে আমাৰ নামঘৰৰ পৰিৱেশ আৰু নামঘৰৰ পৰিৱেশটো বহুতেই ধুনীয়া আৰু ইয়াত ভগৱানৰ ওচৰত বোলো সেৱা কৰোঁ যিহেতু গোটেই বছৰটো যাতে আমাৰ ভালে কুশলে যায় কোনো বেমাৰ ব্যাধি নহয় আৰু সমগ্ৰ অসমবাসীৰো যাতে গোটেই বছৰটো ভালে কুশলে যায় নামঘৰত সোমাই পেলাই আৰু এতিয়া আমি দুমনে মই মন্দিৰত সোমাইছোঁ আৰু এয়া চাওক আমাৰ মন্দিৰৰ পৰিৱেশ আৰু ইয়াৰ পাছত আমি বিহুলৈ যাম
আমি সকলোৱে বিহু সমাৰ পিছত এনেদৰে বহি জলপান খাইছোঁ আৰু আমাৰ দুমনে ইয়াত জলপান খাই আছে চিৰা দৈ দিছে আৰু এয়া চাওক চিৰা দৈ গুড় দিছে আৰু ইফালে বাকী মানুহখিনিয়ে খাই আছে আৰু দেখিছোঁ পৰিৱেশ আৰু এনেদৰে আমি সকলোৱে বহি জলপান খালে বহুতেই ভাল লাগে যিহেতু আমাৰ মানুহজনে বিহুত ছুটি নাপায় আৰু ঘৰলৈ যাবৰ মন থাকিলেও আমি যাব নোৱাৰোঁ অকলে ল'ৰা ছোৱালীৰ সৈতে কেনেদৰে যাম সেয়েহে ইয়াতে বিহুৰ দিনাখন এনেদৰে জলপান খাই ভাল লাগে এয়া দিছে চিৰা দৈ গুড় পিঠা আৰু লাডু আৰু এয়া দেখিছে আপোনালোকে আৰু এয়া নাচনীয়ে খাই আছে আৰু ইহঁতি অলপ লাজ কৰিছে দেই আৰু ইফালে ঢুলীয়াই খাইছে আৰু এয়া জলপান খাই আছে আৰু এয়া ঢুলীয়াসকলে খাই আছে পুনৰবাৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ ভিডিঅ'টো চাই যাতে আপোনালোকে লাইক কৰে শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে শেষত সকলোকে ধন্যবাদ জনালোঁ।